বৃহত্তৰ কলাইগাঁওবাসীৰ ৰাইজৰ উদ্যোগত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আৰু কলাইগাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ আহ্বানত বিভিন্ন জাতীয় জনগোষ্ঠীয় দল সংগঠনৰ সহযোগত আজি দুদিনীয়া কাৰ্যসূচীৰে আমি জুবিনদাৰ যি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান এই আয়োজন কৰিছোঁ। ৰাতিপুৱাৰ ভাগত ইতিমধ্যে মাল্যৰ্পণকে ধৰি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আমাৰ চলি আছে, পৰ্যায়ক্ৰমে দিনটো চলি থাকিব। কালি আচলতে আমি এটা আমাৰ যিটো জুবিনদাই যিটো বাৰ্তা দি থৈ গৈছিলে যে সকলো জাতি জনগোষ্ঠী আমি ঐক্যভাৱে এখন বৰ অসম গঢ়াৰ কাৰণে তেখেতে কৈ থৈ গৈছিল, আৰু তাৰে চানেকি হিচাপে আমি কালি তেখেতৰ যিটো গীত মায়াবিনী গীত, এই মায়াবিনী গীতটো আমি প্ৰথম অৱস্থাত 5,000 বুলি ভাবিছোঁ যদিও এতিয়া প্ৰায় 8,000কৈ ইয়াত আমাৰ অংশগ্ৰহণ হ'ব বুলি আমি আশা কৰিছোঁ। গতিকে নিশ্চিতভাৱে আমি এটা অসমখন যেনেধৰণে বাৰে বৰণীয়া জাতি জনগোষ্ঠীৰে অসমীয়া, আৰু এই বাৰে বৰণীয়া গোটেই পৰিৱেশটো নিৰ্দিষ্ট জাতি জনগোষ্ঠীৰ নিজা নিজা কালচাৰেল ড্ৰেছ অৰ্থাৎ তেওঁলোকৰ জাতীয় সাজপাৰ পৰিধান কৰি এই কাৰ্যসূচীত শাৰী শাৰীকৈ এটা ডিচিপ্লিনভাৱে তেওঁলোকে আচলতে এই পৰিৱেশন কৰিব। আৰু নিশ্চিতভাৱে ভাবোঁ এই যি মানে আমাৰ মাজত বিভিন্ন সময়ত যি মানে সংঘৰ্ষ বা কিবা কিবি আমাৰ যথেষ্ট হৈ গৈছে BTAৰ অঞ্চলত, গতিকে আমি এটা সুন্দৰ সুযোগেৰে এখন সমন্বয় ক্ষেত্ৰ হিচাপে যাতে আমাৰ এই ৰন্থলী ষ্টেডিয়ামে হৈ পৰক। আৰু ইয়াতে আচলতে আমি প্ৰথম অৱস্থাত কলাগাঁও কেন্দ্ৰিক বুলি যদিও আমি কৰিছিলোঁ, শেষৰ পৰ্যায়ত কিন্তু দুখন জিলা বিশেষকৈ অবিভক্ত দৰং আৰু ওদালগুৰি জিলাৰ অধিকাংশ লোকে ইয়াত অংশগ্ৰহণ কৰিছে। নিশ্চিতভাৱে এইটো এটা ভাল বাৰ্তা, আৰু জুবিনদাই দি যোৱা এই বাৰ্তা আমি সকলোৱে আগত লৈ প্ৰতিটো জাতি জনগোষ্ঠী দল সংগঠনে আমি কাম কৰি যাবলৈ সংকল্প নিশ্চয় হ'ম। এইটো আচলতে নিশ্চিতভাৱে আমাৰ যথেষ্ট আমি মানে ক্ষমা বিচাৰিছোঁ। আমাৰ 5,000 আমি আই কাৰ্ড বনাইছিলোঁ, আৰু এই 5,000 আই কাৰ্ড আমি প্ৰতিটো জোনে জোনে আমাৰ য'ত ট্ৰেইনিং হৈছিলে, আমাৰ এই প্ৰগ্ৰেমটো খুব বেছি আমাৰ 26 দিনমান হৈছে প্ৰগ্ৰেমটো। এই 26 দিনত বিভিন্ন জোন আমাৰ প্ৰায় 35টাতকৈও অধিক জোন হৈছে, আৰু সেই জোনত 5,000 ইতিমধ্যে আমি বিলোৱা হৈছে। তাৰপিছতো পুনৰ আমি 2,000 আকৌ বনাবলগীয়া হ'ল, 8,000 আকৌ এতিয়া 1,000 বনাব কৈছোঁ। প্ৰায় 8,000 আমাৰ এতিয়া আমাৰ যিটো কাৰ্ড সেই কাৰ্ড ইছ্যু হৈছে। আৰু নিশ্চিতভাৱে 8 বুলি কওঁতে অতি কমেও আপোনাৰ ইয়াত 15,000 পৰা 16,000 বা 20,000 মানুহ হোৱাৰ নিশ্চিতভাৱে আমি আশাবাদী। আৰু তাৰ বাবে উদযাপন সমিতিয়ে পৰ্যাপ্ত পৰিমাণে যিহেতুকে এইটো ৰাইজৰ অনুষ্ঠান, যিখিনি ব্যৱস্থা সেই ব্যৱস্থা আমি কৰিছোঁ। আৰু ইয়াৰ যিখিনি ব্যৱস্থা আমি ইতিমধ্যে ইয়াৰ যিটো প্ৰশাসনিক ব্যৱস্থাৰ কাৰণে জিলা যিটো জ্যেষ্ঠ আৰক্ষী অধীক্ষককো আমি কৈছোঁ যে সম্পূৰ্ণ নিৰাপত্তাৰ ব্যৱস্থা কৰিব লাগিব। কি ধৰণে কেনেধৰণে তেওঁলোকে কৰে, জিলা জ্যেষ্ঠ আৰক্ষী বিষয়াগৰাকীক আমি তেখেতসকলক জনাইছোঁ। আপোনাৰ BTAD যিজন IGP তেখেতকো আমি আচলতে অৱগত কৰাইছোঁ যে অনুষ্ঠানটো আমি ভাবাতকৈ যিহেতুকে বহু বেছি হ'ল, গতিকে তেনেকুৱা ক্ষেত্ৰত শৃংখলাবদ্ধভাৱে কোনো যাতে গণ্ডগোল নহয়, প্ৰশাসনিকভাৱেও আমি কিন্তু তেখেতসকলৰ সহায় সহযোগিতা আৰু তেখেতসকলক সম্পূৰ্ণ কথা অৱগত কৰিছোঁ। আশা ৰাখিছোঁ নিশ্চয় তেওঁলোকৰ প্ৰশাসনেও আমাক সহায় কৰিব, আৰক্ষী প্ৰশাসনে। আৰু বাকী যিখিনি ব্যৱস্থা আমাৰ উদযাপন সমিতি সেই ব্যৱস্থাখিনি আমি পাৰাখিনি কৰিছোঁ। আৰু 8,000 আমাৰ পাৰ্টিচিপেট থাকিব, আৰু তাৰপিছত আমাৰ প্ৰায় ইয়াত চোৱাৰ কাৰণে বাহিৰা মানুহ প্ৰায় 10,000 মান নিশ্চয় হ'ব বুলি আমি আশা কৰি সেই ধৰণে যি প্ৰচেষ্টা সেই প্ৰচেষ্টা ইতিমধ্যে দুদিনীয়া কাৰ্যসূচীৰে আমি আয়োজন কৰা জুবিন গাৰ্গৰ ৰাজহ অনুষ্ঠানৰ আজি আচলতে প্ৰথম দিনৰ প্ৰথম কাৰ্যসূচী সমাপ্ত হৈছে। আমি অহাকালিৰ দিনটো আমাৰ বিশেষ বুলি আমি গণ্য ধৰি লৈছোঁ। আমি ইতিমধ্যে 5,000 আই মাতৃয়ে সমন্বিতভাৱে মায়াবিনী গীত পৰিৱেশন কৰি প্ৰাণৰ শিল্পীগৰাকীলৈ শ্ৰদ্ধা নিবেদন কৰিব বুলি আমি ঘোষণা কৰিছিলোঁ। আৰু ইতিমধ্যে আমাৰ প্ৰায় 8,500 পঞ্জীয়ন হৈছে। অবিভক্ত দৰং ওদালগুৰি জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা আই মাতৃ আৰু ভগ্নীসকল স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে, আৰু তেওঁলোকে প্ৰমাণ কৰিছে যে প্ৰাণৰ শিল্পীগৰাকী প্ৰতিগৰাকী অসমীয়াৰ শিৰাই শিৰাই শিপাই আছে, শিৰাই শিৰাই সোমাই আছে। তেখেতৰ ধমনীৰ প্ৰতিগৰাকী অসমীয়াই বুকুত বান্ধি চিৰদিনৰ বাবে আগবাঢ়ি যাবলৈ বদ্ধপৰিকৰ হৈছে। আমি ইতিমধ্যে প্ৰায় 6,000 পৰিচয় পত্ৰ ইতিমধ্যে বিতৰণ কৰিছোঁ, আৰু যিখিনি পৰিচয় পত্ৰ বিতৰণ কৰিব বাকী আছে, যিসমূহ মানুহ বাক্সাৰ পৰা আহিব, কোকৰাঝাৰৰ পৰা আহিব, মৰিগাঁৱৰ পৰা আহিব, আজৰাৰ পৰা আহিব বা অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আহিব, আমি তেওঁলোকক অহাকালি ৰাতিপুৱাৰ ভাগতে
তেওঁলোকৰ পৰিচয় পত্ৰসমূহ আমি বিতৰণ কৰাৰ ব্যৱস্থা কৰিম আৰু আমি আশাবাদী যে আমি সকলোৱে একত্ৰিতভাৱে জুবিন গাৰ্গৰ অমৰ সৃষ্টি আমি আগুৱাই লৈ যাব পাৰিম আৰু এইখন মঞ্চৰ পৰা আমি এটা কথা ক'বলৈ আচলতে লাগিব আমি সাংস্কৃতিকভাৱে 5,000 নহয় বৰ্তমান 8,000 আই মাতৃ একেলগে জুবিন গাৰ্গৰ গীতি পৰিৱেশন কৰি আমি সাংস্কৃতিকভাৱে তেখেতৰ ন্যায়ৰ বাবে সমস্যাৰ দাবী উত্থাপন কৰিম আৰু আমি এই যে আজি জাতি ধৰ্ম বৰ্ণ সম্প্ৰদায় নিৰ্বিশেষে এই যে বৰ অসমখনৰ চানেকি দেখিবলৈ পাইছোঁ এই আদৰ্শ যে জুবিন গাৰ্গে আমাৰ সমাজখনত প্ৰতিষ্ঠা কৰি গ'ল সেই বাৰ্তাটো মই ভাবোঁ যে এই অনুষ্ঠানৰ পৰা আমি স্বতঃস্ফূৰ্তভাৱে বহন কৰিবলৈ যি কলাগাঁও আঞ্চলিক ছাত্ৰ সন্থা আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ আহ্বানত আৰু বিভিন্ন দল সংগঠনৰ সহযোগত আৰু কলাগাঁওবাসী ৰাইজৰ উদ্যোগত আমি যি 28 আৰু 29 তাৰিখৰ দিনা কাৰ্যসূচী আমি শ্ৰদ্ধাৰ্ঘ্য অনুষ্ঠান এই জুবিন গাৰ্গদেৱৰ শ্ৰদ্ধাৰ্ঘ্য অনুষ্ঠানৰ আজি প্ৰথম দিনা কাৰ্যসূচী এই প্ৰথম দিনা কাৰ্যসূচীত ইতিমধ্যে আমাৰ মাল্যৰ্পণ কাৰ্যসূচী মানে তেখেতৰ পুষ্পাঞ্জলি কাৰ্যসূচী ইতিমধ্যে আমাৰ সমাপ্ত হৈছে এতিয়া আমাক ভক্তিমূলক সৰ্বধৰ্মীয় প্ৰাৰ্থনা আৰম্ভ হৈছে সৰ্বধৰ্মীয় প্ৰাৰ্থনা আমাৰ কৰি আছে চলি আছে অহাকালিলৈ অৰ্থাৎ 29 তাৰিখৰ দিনাখনে আমাৰ আৰম্ভ হ'ব আকৌ মাল্যৰ্পণ কাৰ্যসূচী আৰম্ভ হ'ব লগতে আজিও আমি ইয়াত বৃক্ষৰোপণ নাহৰ পুলি ৰোপণৰ কাৰ্যসূচী লৈছোঁ অহাকালিও আমাৰ নাহৰ পুলি ৰোপণৰ কাৰ্যসূচী থাকিব আৰু এতিয়া অহাকালি এই গোটেই কাৰ্যসূচীখিনিত সকলোৱে আহি সহায় সহযোগিতা আগবঢ়াব বুলি আমি সকলোৱে আশাবাদী বৰ্তমান এই মুহূৰ্তলৈকে আমাৰ হাতত তথ্য আহিছে যে 7,500 ওপৰত মহিলাই আমাৰ পঞ্জীয়ন কৰিছে আৰু যিসকল ব্যক্তিক আমি আই কাৰ্ড দিছোঁ আমি 7,500 প্ৰথমতে 5,000 আই কাৰ্ড আমি বনাইছিলোঁ শেষ হোৱাৰ পিছত পৰৱৰ্তী সময়ত আকৌ আই কাৰ্ড বনাব লগা হৈছে আমি তেখেতসকলকে আই কাৰ্ডৰ ব্যৱস্থা কৰিছোঁ আৰু এটা কথা আপোনালোকক কৈছোঁ যিসকল মহিলাই যে আই কাৰ্ড নাপালে বুলিয়ে যে ইয়াত অংশগ্ৰহণ কৰিব নোৱাৰিব সেই কথাটো নহয় সকলোৱে আহিব পাৰিব আই কাৰ্ড পোৱা নোপোৱা বুলি কোনো কথা নাই সকলোৱে আহি ইয়াত অংশগ্ৰহণ কৰিব পাৰিব জুবিন গাৰ্গক ন্যায় লাগে জুবিন গাৰ্গৰ ন্যায় আমি সকলোৱে বিচাৰিছোঁ